নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে। যিয়ে নহওক, কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। সম্পৰ্ক, নতুন সম্পৰ্ক, ৰিলেশ্যনশ্বিপ। আমি মানুহৰ লগত বন্ধুত্ব কৰাৰ আগত হয়তো নিজৰ মনৰ লগত নিজৰ ট্ৰেডিশ্যন, নিজৰ কালচাৰ, নিজৰ জাতি মাটি ভেটি এইবোৰ নোচোৱাকৈ কিন্তু মানুহৰ লগত আমি সম্পৰ্ক গঢ়াব পাৰোঁ। হয়তো মনৰ লগত মন মিলা মানুহ এগৰাকীৰ লগত কিন্তু আমি সম্পৰ্ক কৰিব পাৰোঁ, বন্ধুত্ব কৰিব পাৰোঁ, জীৱন বাটত আমি চলিব পাৰোঁ। বিশেষকৈ আজিকালি যুৱক যুৱতীসকলক কেইটামান কথা, গুৰুত্বপূৰ্ণ কথা আৰু ক'বৰ কাৰণে চেষ্টা কৰিম। হয়তো প্ৰেক্টিকেল লাইফটোত যেনেধৰণৰ পৰিৱেশ আজিকালি সমাজত যেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে, তাৰে মাজত হয়তো নিজৰ অভিজ্ঞতাৰ পৰা দুটামান কথা ব্যক্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। নতুন এটি সম্পৰ্ক গঢ় দিয়াৰ আগতে আচলতে আমি সকলোবোৰ কিন্তু চোৱাটো আমাৰ উচিত। নিজৰ ট্ৰেডিশ্যন, নিজৰ কালচাৰ, নিজৰ সংস্কাৰ, নিজৰ ঘৰৰ ৰীতি নীতি, জাতি মাটি ভেটি আমি সকলোবোৰ কিন্তু চাইহে নতুন এইটো সম্পৰ্কত ভৰি দিবৰ কাৰণে চেষ্টা কৰিব লাগে। যদি নিজৰ সংস্কাৰ, নিজৰ কালচাৰ, নিজৰ ট্ৰেডিশ্যন, নিজৰ ভাষা, নিজৰ জাতি এইবোৰ যেতিয়া নিমিলে, অমিল মানুহৰ লগত সম্পৰ্ক কৰিব গ'লে কিন্তু হিতৰ বিপৰীতে বেছিভাগ দেখা যায়। মনত কিন্তু তৃপ্তি পোৱা নাযায়, আনন্দ পোৱা নাযায়। আৰু সম্পৰ্কৰ দ্বাৰাই কিন্তু মানুহৰ সহানুভূতি, আপদে বিপদে মানুহৰ কিন্তু এটি সহায় সহযোগিতা সদায় মানুহে আশা কৰে। যদি এটি সম্পৰ্ক গঢ়াৰ পিছত সেই সম্পৰ্কত হয়তো কোনো ধৰণৰ সহায় সহযোগিতা বা কোনো ধৰণৰ আন্তৰিকতা যদি নাথাকে, তেতিয়াহ'লে কিন্তু তেনেধৰণৰ সম্পৰ্কৰ কোনো ধৰণৰ মূল্য নাথাকে। তেনেধৰণৰ সম্পৰ্ক কোনো ধৰণৰ মূল্য হয়তো আনে বুজিবলৈ চেষ্টাও নকৰে। গতিকে নতুন সম্পৰ্ক গঢ় দিয়াৰ আগতে বিশেষকৈ যুৱক যুৱতীসকলে হয়তো এতিয়া কেৰিয়াৰৰ লগতে নিজৰ বৈবাহিক জীৱনৰ কাৰণে যিটো প্ৰেমিক প্ৰেমিকা সকলে নিজৰ সময়মতে বাছনি কৰি ল'ব। নিজৰ জাত পাত, নিজৰ সংস্কাৰ, নিজৰ ট্ৰেডিশ্যন, নিজৰ খোৱা ৰীতি নীতি এইবোৰ চাই চিতিহে হয়তো নতুনকৈ এটি সম্পৰ্কত ভৰি পেলাবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগে। যদি হয়তো জাত পাত, ট্ৰেডিশ্যন, সংস্কাৰ ইত্যাদিবোৰ যেতিয়া নিমিলিব, তেতিয়াহ'লে সেই সম্পৰ্কটোত কিন্তু ঘুণে ধৰিব। হয়তো নিজৰ মনত এদিন কিন্তু শান্তি পোৱা নাযাব। নিজৰ মনটোত কিন্তু সদায় তিল তিলকৈ নিজৰ ভিতৰৰ মানুহটোক মাৰি চাৰখাৰ কৰি দিব। গতিকে যুৱক যুৱতীসকলক কাতৰভাৱে কাতৰ কণ্ঠে অনুৰোধ কৰিম যে নতুন সম্পৰ্ক এটি গঢ় দিয়াৰ আগতে অন্তত নিজৰ সংস্কাৰ, নিজৰ ভাষা, নিজৰ জাতি, নিজৰ খোৱা ৰীতি নীতি ইত্যাদিবোৰ কিন্তু চাই চিতিহে আমি নতুন এটি সম্পৰ্কত ভৰি দিবৰ কাৰণে যত্নৱান হ'ব লাগিব। অন্যথা কিন্তু বিপদ অনিবাৰ্য। হয়তো নিজৰ ভৱিষ্যত, নিজৰ সপোন এইবোৰ সকলো কিন্তু বিসৰ্জন দিব লাগিব। আৰু এদিন কিন্তু নিজে আফচোচ কৰি নিজৰ জীৱনটোক জহান্নাম নৰকত পেলাব লাগিব। ধন্যবাদ। জয়